আজি আমি বৰলবা পাৰিবলৈ আহিছোঁ। এতিয়া হাবি মাজত আছোঁ। এয়া হাবি মাছ। আমি এতিয়া বৰলবা বিচাৰিম। বৰলবা বিচাৰি আমি পাৰিম। আপোনালোকে চাই থাকক। হয়তো বৰলে চৰলে ফুটিব পাৰে। চাওক আজি এতিয়া আমি বৰলবা পাৰিম। এইডালে পাৰিম। দীঘল এডাল। আমাৰ অস্ত্ৰডালে দি এয়া আমাৰ হাবিৰ ভিতৰলৈ প্ৰৱেশ, জংঘলৰ ভিতৰলৈ। এইটো পোৱালি ভয় চয় নাখায়, একদম আগতে যায় বৰলবা বিচাৰি হাবিৰ ভিতৰলৈ। ইয়াত জোক ওলায়। কালি বৰষুণ দিছিলে, এতিয়া বৰষুণৰ কাৰণে বহুত জোক হৈছে। জোকটো আপোনালোকে নিশ্চয় চিনি পায়ে চাগে। আমি বৰ্তমান বহুত দেৰি বিচাৰিলোঁ। বিচৰাৰ পিছত আমি দুটাই বিচাৰিলোঁ। অলপতে বিচৰাৰ পিছত এটা সৰু মৰু এটা পাইছোঁ বৰলবা। চাওক, আমি ভিডিঅ'ৰ কাৰণে এইটো কৰিছোঁ, বাকী একো নাই। পাৰিম এতিয়া। এইটো চাওক বৰলবা। বৰল পৰি আছে, এইটো বৰলবাটো। এতিয়া পাৰিম মই, এইডালে পাৰিম এতিয়া। চব কৰি আছো বৰলবা। বৰলবা পাৰিব নোৱাৰিলে, তাত লাগি থাকিলে বৰলবাটো। বৰলবা পাৰিবলৈ গৈ আছে। এয়া চব বৰলখিনি উৰি আছে। সেয়া পাৰিলোঁ। তলত সৰি গ'ল বৰলবাটো। এইটো দেখিছে, বৰল উৰি থাকিব দেখা পাইছে। ইয়াত পৰি আছে বৰলবাটো। বৰলবাটো পাৰিলোঁ। এতিয়া বৰলবাটো আনিবগৈ লাগে। এতিয়া আনিবলৈ গোটেই বৰলখিনি উৰি আছে ওপৰতে। বৰলবাটোৰ পৰা আনিবলৈ বহুত দিগদাৰ। চাই থাকক কেনেকৈ আনে। এয়া চব বৰলবাটো আনিবলৈ গৈ আছে। আনিব নাই দিয়া, গোটেই বৰলে খেলিছে। এইখিনি বৰলবাটো পাৰি দিলোঁ। এতিয়া য'ত আছিলে বৰলবাটো, তাত বৰলখিনি খেলিছোঁ। এইখিনি বৰল তাত লাগি আছে, ডালটোত লাগি আছে। বৰলৰ বাঁহটো তলত পৰিলে, এতিয়া তলৰ পৰা টানিবলৈ দিগদাৰ হৈছে। আনিবলৈ তললৈ হাতখন ভৰালে বৰলে কামুৰিব। এয়া বাঁহটো আনিলে আপোনালোকক দেখাম। এতিয়া ভিডিঅ'টো পজ কৰি দিছোঁ। বৰলবাটো আনি গৈছে। বৰলবাটো এইটো চব আনিলে। বহু কষ্টৰ ফলত এইটো বৰলবা সৰু, আপোনালোকক দেখাবৰ কাৰণে কেনেকৈ পাৰে, কি কৰে। সৰু, একদম সৰু।
গধুৰ আছে, অলপ গধুৰ আছে, অলপ আছে, খুব আছে, বহুত আছে। এতিয়া বৰলখিনি উৰি আছে, ইয়াৰ পৰা যোৱাগৈ যাওঁ এইটো আপোনালোকক দেখালোঁ। এইটো এই পোৱালিটো আৰু মই পাৰিলোঁ। এই পোৱালিটো কিমান সাহস দেখিছে। এতিয়া জোক, এইবোৰ জোক দেখিছে, জোকে কিমান কেনেকৈ খাই দিলে, এইবোৰ তেজ ওলাইছে। ফাইনেলি আমাৰ বৰল বাঁহ পাৰি হৈ গ'ল। এইটো বৰল বাঁহ আপোনালোকে এনেকৈ পাৰিব যদি ঘৰত থাকে ক'ৰবাত। কোনো ভয় খাবলগীয়া কথা নাই। ইমান বৰলে ইমান খেদি নাহে, যেনেকৈ বেলেগ মৌ কুন্দু আহে। এইটো বৰলে ইমান খেদি নাহে, এইটো সৰু আছে ভিতৰত। ভালকৈ পিক মাৰি দিওঁ। এতিয়া ঘৰলৈ যাওঁ, হৈ গ'ল। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।